তো ইউটিউবাৰ হোৱাৰ সপোন লৈ জীৱনত প্ৰথমবাৰৰ বাবে ওলালোঁ ছেভিং কৰিব আৰু লগত আছে আমাৰ প্ৰিয় আমাৰ দেউতাৰ বাসন্তী যিখন TVS এক্সেলৰ 100cc আৰু ভিডিঅ'টো বনোৱাৰ বিশেষ কাৰণ এটা হ'ল যে ছেভিং কৰিব যাওঁতে মোৰ লগত এটা ডাঙৰ ঘটনা হ'ল আৰু ভিডিঅ'টো চালে আপোনালোকে কমপ্লিট বুজি পাই যাব আৰু আপোনালোকৰো যদি ছেভিং কৰাব হয় তাত আহিব পাৰে মই ডিছক্ৰিপশ্যনত দি দিম এড্ৰেছটো চেলুনখনৰ আৰু বেছি দেৰি নকৰি তো যাওঁ আৰু তো তাৰ আগতে মই মোৰ বাহনখন দেখাই দিব বিচাৰোঁ যিখন আমাৰ দেউতাৰ হয় এইখন মফেট TVS এক্সেলৰ 100cc হয় বঢ়িয়া বাইক 2 কুইণ্টেল লোড ল'ব পাৰে আৰু এইটো লৈ ধ্যান নিদিব হেডটো লৈ বাইজাৰটো তাৰ যেনেকুৱা বেকা হৈ আছে এখন লৈ যোনে পৰিছিলে তাৰো মতলব আগফালৰ বাইজাৰখন তেনেকুৱাই বেকা হৈ আছে দুখ লগা কথা হ'লেও তেনে আমি বেছি দেৰি নকৰোঁ আৰু যাওঁ চেলুনখনলৈ ছেভিংটো কৰি আহোঁ যিহেতু ইউটিউবাৰ হ'ব আছে আৰু আপোনালোকে ছাপোৰ্ট কৰিব ভাল লাগিলে ভিডিঅ'খন চাই লাইক কৰিব শ্বেয়াৰ কৰিব যিহেতু আপোনালোকৰ ছাপোৰ্টৰ দৰকাৰ আছে আৰু আপোনালোকে ছাপোৰ্ট কৰি বহুতখিনি আগবঢ়ালে চেনেলখন আৰু তেনেকৈ সদায় ছাপোৰ্ট কৰি থাকিব ভাল লাগে जब आप किसी के घर जाते हैं तो बेल दबाते हैं तो इस वीडियो को देखने से पहले बेल दबाइए তো ইয়াৰ পৰা হৈছে আমাৰ ভিডিঅ' ষ্টাৰ্ট তো চেলুনখনলৈ আহিলোঁ আৰু বহিছোঁ যেনিবা আধাৰ পৰা দেখাইছোঁ ভিডিঅ'টো কমপ্লিট নাই তো আপোনালোকে দেখি পাইছে মোৰ ছেভিং কৰি আছে কি ভাবিছে আপোনালোকে হৈ গ'ল চাগে ন ছেভিং কৰা হোৱা নাই ইয়াৰ পৰাতো হৈছে আমাৰ ভিডিঅ' ষ্টাৰ্ট এতিয়া চাব আপোনালোকে তাক মই ক'লোঁ অকণমান চুলিটো মিলাই দিয়া বাকী আপোনালোকে নিজে চাই লওক बाबू नमस्ते गाड़ी का दे पैसा नहीं क्या हाँ गाड़ी का दे पैसा भी ना हाँ তো আপোনালোকক লাগিছে চাগে ইমানতে ভিডিঅ'টো শেষ নেকি তো একদম ভিডিঅ'টো একেবাৰে স্কিপ নকৰিব আৰু আগলৈ চাই থাকক আমাৰ ঠাকুৰৰ এইটো আছিল বাছ এটা ট্ৰেইলাৰ সৰু মোৰ पिक्चर अभी बाकी है मेरे दोस्त তো ইমানখিনিয়ে আছিল ভিডিঅ'টো তো যদি ভাল লাগিছে মাছাজ ভাল লাগিছে যদি আপোনালোকো তেনেকুৱা মাছাজ কৰাব পাৰে আহি আমাৰ ইটাখোলা হায়াৰ ছেকেণ্ডেৰী স্কুলৰ সন্মুখত যিখন চেলুন আছে সেইখনতে ভিডিঅ'টো বনোৱা হয় আৰু কি আৰু পিছফালে যি হৈ আছে এইটোলৈ মন নিদিব যিহেতু বেমাৰক হাঁহিব নাপায় চৰি থেংক ইউ ফৰ ৱাচ বাই বাই লাভ ইউ অল ছাবস্ক্ৰাইবাৰ